যোৱা পৰহি গোৱালপাৰাত পংকজ পাঠকৰ লগত গোৱালপাৰা গোটেই বাসী বুলি নকওঁ, গোৱালপাৰা যিখিনি মানুহে তেখেতৰ লগত এই কামটো কৰিলে, আঁঠুকাঢ়ি কাণত ধৰিব লগা কৰিলে, সেইটো কথাক লৈ বহুত লজ্জাজনক পাইছোঁ। আমাৰ অসমীয়াবাসী হৈ পেলাই আমাৰ যদি অসমীয়াক বুজি নাপায়, কোনে বুজি পাব? আৰু তেওঁ মানুহক ভাল কৰিব গৈ যদিহে এনেকৈ কাণত ধৰি আঁঠুকাঢ়িব লগা হয়, আমি অসমীয়াই বহুত তাৰমানে বেয়া পাইছোঁ আৰু কথাখিনি বা ভিডিঅ'টো চাই। তেওঁ মানুহক সহায় কৰিব গৈছে বা 2-1 টকা লৈছে, বেছিটো লোৱা নাই, 2-1 টকা লৈছে। কোনোবাই তাৰে প্ৰতিফলো পাইছে, কোনোবাই পোৱা নাই। সেইখিনি ভালেই কাম কৰিছে তেখেতে। আমি গৌৰৱ কৰিব লাগে যে আমাৰ অসমীয়াই এটাই যে এনেকুৱা আয়ুৰ্বেদিক বা কিবা এটা ঔষধ ওলাইছে বা বহুত মানুহৰ চুলি গজাবৰ কাৰণে তেওঁ এটা চেষ্টা কৰিছে, সেইটোক লৈ পেলাই আমি গৌৰৱান্বিত হ'ব লাগে। তেওঁতো এনেই দুৰ্নীতি কৰি পেলাইতো পইচা লুটা নাই, তেওঁ এটা কাম কৰিছে, তাৰে প্ৰতিফল বহুতে পাইছে। আৰু গোৱালপাৰাত কেনেকৈ কাণত ধৰাই পেলাই আঁঠু কৰাইছিল, ভিডিঅ'টো শেষলৈকে চাবচোন। আৰম্ভ